হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভাল, আশা কৰোঁ চবে ভালে আছে। মই আহিলোঁ আজি এইটো কি কয় লংহুৱালে পাত ল'বলৈ, কিন্তু পাতটো বেছি নাই। যি গৰম দিছে এতিয়া মানুহবোৰে ছিঙা নাই ইমান, তো কোলা মোলা ঘামি পূৰা কোলা মোলা হৈ আছোঁ আৰু। তো গাইছ, ইয়াৰ বাহিৰত পূৰা একদম প্ৰাকৃতিক সৌন্দৰ্য, একদম বিন্দাছ, একদম যি ফ্ৰেছ ফ্ৰেছ বতাহ মাৰি আছে, মানে বঢ়িয়া লাগি গৈছে মানে ইয়াত বহি। তো গাইছ চাই যাওক কি কি দেখাব পাৰোঁ। আজিতো লংহুৱাত মানে কি হ'ল, ৰাস্তা পূৰা বনাই আছে, মানে লংহুৱা ৰাস্তা বহুত বেয়া হৈ গৈছিলেতো, তো ডাম্পাৰ চাম্পাৰ জেচিবি চব মিলি একদম পূৰা বনাই আছে আৰু হেৰি কি কয় ৰাস্তাটো। তো ভাল লাগিছে চাই, কিয়নো আমাৰো সুবিধা হ'ব, চবৰে সুবিধা হ'ব, ৰাইজৰ সুবিধা হ'ব, চব ভাল। আৰু মেডিকেল চেডিকেল অহা যোৱা মানুহৰো বহুত ভাল হ'ব। তো তাকেই আৰু। তো গালত কি কি গুটি ওলাইছে এইবোৰ বহুত বিষ, মানে বন্ধু বান্ধৱীসকল কি ক'ম, একদম মানে বিষত মানে থাকিব পৰা নাই। কিছুমান হাতে চাতে কিন্তু ঘাম যে পূৰা ওলাইছে হাতে চাতে। আজি হাফ গেঞ্জি পিন্ধি আহিছোঁ আৰু পূৰা গৰম। তো গাইছ এয়া চাওক, এতিয়া মই বৰ্তমান পূৰা ৰাস্তা অফ ৰোড, একদম বেয়া ৰাস্তাত ৰখি আছোঁ আৰু বাগান চাগান। তো আমাৰ চুনু ভাইয়ে পাত ভৰাই আছে, দেখুৱাইছোঁ ৰ'ব। এয়া আমাৰ চুনু ভাই। ঐ অঁ, আমিতো কি কৰিম, একেটা জেগাতে আহোঁ যেতিয়া একেটা জেগাতে দেখাব লাগিব বন্ধু বান্ধৱীক, হয় নাই কওকচোন? এতিয়া কিয়নো আমিতো বেলেগ জেগাত নাযাওঁ, যোন জেগাবোৰ যাওঁ সেইবোৰে দেখাম। তো গাইছ কি ক'ম, যি গৰম দিছে। আমাৰ মহৰিও পূৰা পাত চাত লৈ আহিছে, সেইফালৰ পৰা পাত চাত কালেকশ্যন কৰি আৰু য'ৰ ত'ৰ যাৰ তাৰ পাত লৈ আহি গৈছে আৰু সেইয়া চাওক আহিছে আৰু আমাৰ মহৰি বাবুৱে। এইয়া আমাৰ মহৰি বাবু। পাত আহিছে। কি হ'ল? ভাল লাগে তোৰ পিছফালে ইমান বেকগ্ৰাউণ্ডটো ইমান মজা, ৱা চাই ভাল লাগে দেই বন্ধু বান্ধৱীসকল। গোটেই পাহাৰ পাহাৰ ভৈয়াম, কি মজা মানে চাই। হে কি হ'ল, কি কৈছ? কি কম গাইছ, যি রোদ, যি খতরনাক, মানে খতরনাক আর খতরনাক রোদ। আরে ভাইয়া কেনেকুৱা পাত মাৰিছ, ভালকে মাৰ। গাইছ আমি পাত তেনেকুৱা ভাঙো, তেনেকুৱা ভাঙো, দেখাই দে আকৌ। গৰম দিনটো বেছি মানে জ্বলি যাব যে, ভালকে ভাঙ আকৌ। মালিকে চাব নহয়, পিছত ক'ব নাই নাই। গাইছ মালিকে চাবতো, হয় নাই, কেনেকুৱা ভাঙিছে কি নাই, নহ'লে ক'ব নহয় মালিকে পাত কেনেকুৱা জ্বলিলে। মই ক'ব পাৰিমতো যোগালীয়ে ভাঙিছে বুলি, হয় নাই। ये देखो हम लोग का क्वालिटी पत्ता क्वालिटी নহয় দে গাইছ, এইবোৰ জাবৰা পাত্তা, এইবোৰ কোৱালিটি নহয় আৰু। কি ধুনীয়া বতাহ মাৰিছে নহয়, কি মজা। গছৰ পাত চাত একদম পূৰা বিন্দাছ লৈ আছে, ৰ'দ দিছে কিন্তু কি কৰিব আৰু, হ'লেও পাত আহি গ'ল। দে কাটা দে। কিমান হ'ব? 14। নহয়, গৰম লাগিছে। আহি যা আহি যা গাইছ। ইয়াৰ মানে কি হ'ল গাইছ, মানে কি বতাহবোৰ মানে ফ্ৰেছ, একদম পূৰা বিন্দাছ লাগে চাই, মানে হেৰি গাত পৰিলে একদম ঠাণ্ডা ঠাণ্ডা লাগি যায়। ইয়াত মানে ইমান হেৰি নাই, আমাৰ মানে অসমতকৈ বহুত বেলেগ মানে ইয়াত বতাহবোৰ, পাহাৰ ওখ জেগাটো, সেইটো মানে বতাহবোৰ মানে বহুত ধুনীয়া মাৰি থাকে, মজা লাগে।
কিন্তু কি ক'বা আজি যিহে টিকা ফটা ৰ'দ মাথা বেয়া হৈ যায় মানে এনেকুৱা ৰ'দত কাম কৰি কোলা মোলা এনেও কোলা আৰু কোলা হৈ যাওঁ ঘামি মানে শেষ হৈ যাওঁ আৰু অলপ পানী পেলাই লওঁ বহুত পেচাব লাগিছে চাহ জেগা পাইছোঁ ইয়াতে আমি গাড়ী চাড়ী ঘূৰাওঁ এইডোখৰত পূৰা বোকা হৈ গ'ল এইডোখৰত জেগাটো নাই বিশেষকৈ ইমান গাড়ী চাড়ী ঘূৰাবলৈ তো পেচাব কৰি লওঁ ইয়াত গছ গছনি কি ধুনীয়া লাগে পৰিৱেশবোৰ ইয়াত মানে বঢ়িয়া লাগে আৰু পাহাৰ এয়া চক পাহাৰেই পাহাৰ বঢ়িয়া মানে একদম এইফালে পাহাৰ এইফালে পাহাৰ পাহাৰেই পাহাৰ মজা লাগে থাকি আমাৰ গাড়ীহে ইয়া দেখিছেনে ইমান ওখ ওখ পাহাৰ এইটো বহুত দূৰ দেখাইছে ওচৰত একদম বহুত দূৰ পাহাৰ মানে এইটো সেয়াত যাওঁতে এতিয়া আমাৰ 3 ঘণ্টা লাগি যাব 3 ঘণ্টা নালাগিলেও 2 ঘণ্টাটো লাগিব মানে ইমান দূৰ মানে ওচৰত দেখা গৈছে আৰু পাহাৰটো ডাঙৰ নাই সেইটো কাৰণে ওচৰতে দেখা গৈছে কিন্তু মানে 2 ঘণ্টা মিনিমাম 2 ঘণ্টা লাগি যাব ইয়াত দেখিছেনে আমি গাড়ী ইয়াত কেনেকুৱা কষ্টত ঘূৰাওঁ কেনেকুৱা বোকা হৈ আছে ইয়াত মানে ঠেক মেক জেগা আৰু এইটো ৰাস্তাত আমি মানে পাত ল'বলৈ সোমাওঁ এনেই মেইন ৰাস্তা আছে মেইন ৰাস্তা ইমান ডাঙৰ নহয় সৰু আৰু এই মানুহৰ বাগান ৰাস্তা আৰু বাগান আছে বুলি ৰাস্তা খুলি লৈছে মানুহবোৰে আৰু এইবোৰ দেখিছে হাবি ইয়াৰ পৰা শেষ আৰু এই ৰাস্তাটো এইফালে একেবাৰে সৰু এইফালে ৰাস্তা নাই এইফালে বাগান আছে মানুহৰ পাত আহি গ'ল গাইছ আমাৰ এতিয়া আমাক যাব লাগিব পাত চাত উঠাই এতিয়া তো ব'লক কি পাৰোঁ দেখাম আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিব ভিডিঅ'বোৰ যাতে মই উৎসাহ পাম আৰু আপোনালোকক ভিডিঅ' দেখাবলৈ আৰু মানে বনাবলৈ জেগাবোৰ দেখাবলৈ তো ছাবস্ক্ৰাইব কৰি দিব গাইছ আৰু ব'লক মোৰ লগত মই আপোনাক কি দেখাব পাৰোঁ দেখাই থাকিম তো ব'লক মোৰ পাত আহি গ'ল জুখি আছে এতিয়া তো গাইছ আগলৈ গৈছিলোঁ কিন্তু কি কৰিব ৰাস্তা বনাই আছে ডাম্পাৰবোৰে পূৰা ব্লক কৰি থৈ দিছে ৰাস্তা তো যাব পৰা নাই ৰখি আছোঁ আৰু ইয়াত কিমান দেৰি ৰখিব লাগে চাওঁ পূৰা গৰম দিছে কিন্তু ৰখিব মন যোৱা নাই জাং লাগি আছে পূৰা কিন্তু ডাম্পাৰবোৰে পূৰা ৰাস্তা পূৰা বন্ধ কৰি থৈ দিছে ৰাস্তা ঠেক যে বন্ধ কৰি দিছে মই আৰু চনু অজিত বাবু কেনেকুৱা লাগিছে ঐ মুখে নামাতে এই কেমেৰা সন্মুখত আহিবলৈ লাজ কৰে আমাৰ 2খন গাড়ী একেবাৰে ৰখি আছে এইখন গাড়ীও ৰখি আছে ময়ো ৰখি আছোঁ এয়া ই অজিত কি বিচাৰিছ ঐ কি হাত দিছ হিৰো তিলু গাড়ী ইয়াত ৰখি আছে মোৰো গাড়ী ৰখি আছে কি কৰিম উপায় নাই ৰখিবই লাগিব নৰখিলে ক'ত হ'ব আমাৰ কাৰণে ভাল কৰিছে ৰাস্তা বনাই দিছে না এইবোৰ ৰাস্তা চব বনি যাব ব'লক কি দেখাব পাৰোঁ দেখাই দিম এতিয়া খালি অলপ দেৰি ৰখিব লাগিব মোক কিয়নো আৰু ৰাস্তা বন্ধ পূৰা তো এয়া নোহোৱা মানুহবিলাক আহি আছে বাই বৰ কষ্ট হয় মানুহবোৰ অহা যোৱাৰ কাৰণেও এতিয়া মানুহবোৰ অহা যোৱা কৰিবলৈ সুবিধা হ'ব মেডিকেল চেডিকেল দেখাবলৈ কিবা ব্যৱস্থা হ'ব তো ভাল লাগিব তাৰপিছত ব'লক দেখাই আছোঁ আৰু কিবা কিবি কি দেখাম সেইফালে গাড়ীখিনিয়ে কওঁ ধুনীয়া ছোৱালী গৈ আছে মই ইমান মন কৰা নাই পইচা কিয়নো মই চকতে লোন দাওঁ না কেমেৰা চাইছেতো চাব আৰু গোটেই গাত ঘামচি গাইছ একদম নক'ব আৰু উপায় নাই আমাৰ মহৰি বাবু ৰখি আছে বহি চহি লৈ
এয়া চক তই কি বিচাৰিছ মোৰ হাতীয়াৰ বেগত ঐ হা মোৰ হাতীয়াৰ বেগত কোনো গাইছ এয়া চক আমি এতিয়া অসমত এণ্টাৰ কৰি ল'লোঁ এতিয়া অসমত আহি পাই গ'লোহি আমি অৰুণাচলৰ পৰা এয়া আমাৰ হাইৱে গ্লাছখন লেতেৰা হৈ আছে বঢ়িয়া একদম মজা লোকেশ্যন দেই বঢ়িয়া এয়া চক এই সেউজীয়া আমাৰ এয়া খেৰবাৰী তিনিআলি পাই গ'লোহি চালিয়া ইমান ভিৰ ইয়াত দলঙত পুলিচ আহিলে বেয়া পিটিব আকৌ এইফালে যায় বগাবাগ যায় এইফালে টাৱাৰ আমাৰ জিঅ' টাৱাৰ আগত জিঅ' টাৱাৰ নাছিলে এতিয়া জিঅ' টাৱাৰো আছে আমাৰ বিন্দাছ চব সুবিধা গাইছ আমাৰ ইয়াত একদম নক'ব আৰু গৰুবোৰ যে একদম ৰাস্তাত একদম যে কালি পৰহি দিনা গৰু এজনী এক্সিডেণ্ট হ'ল হ'লেও আৰু ৰাস্তাতে থাকে গৰুবোৰ প্ৰায় এতিয়া আমি বাৰেগাঁও আহি পাই গ'লোহি গগৈদা